পুনৰ এবাৰ গাইছোঁ ভূপেনদাৰ সেই গানটো। ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায়, দয়া কৰা দয়াশীলাই। ও মোৰ ধৰিত্ৰী আই। আকৌ তোমাৰ চৰণত বিচাৰিছোঁ ঠাই, আৰু এইবাৰ দয়া কৰা হে দয়াশীলা ধৰিত্ৰী আই। সঁচাকৈয়ে তুমি বিনে আমি নিৰুপায়, অলেখ অযুত প্ৰশ্ন জাগিছে হৃদয়ত। আৰে কেইটামান কওঁ তোৰ আগত, কিয় মৃত্যুৰ কলা এন্ধাৰ ঢাকি ধৰিছে আমাক তোৰ বুকুত? কিয় কিয় চাৰিওফালে ইমান ধ্বংসলীলা? প্ৰশ্ন কিয় সুধিছা মোক, মই এতিয়া উত্তৰ দিব নোৱাৰিম তোক। আচলতে মোৰ অসুখ হৈছে, আজিৰ পৰা নহয়, বহু দিনৰ পৰা। বহু দশক জুৰি বহু বেমাৰত আক্ৰান্ত মই, কিন্তু তহঁতৰ কোনো কাণসাৰী নাই। তহঁত যে মিছা আনন্দত মতলীয়া, কিয় হলি মানৱতাহীন, কেৱল মাত্ৰ এটা চকা? কিয় তহঁতে দুখীয়াৰ ধনৰ ওপৰত লোভ কৰা, খাটি খোৱা লোকৰ ওপৰত কিয় অত্যাচাৰ কৰা? কিয় মানুহে ন্যায় বিচাৰি অন্যায়কে ল'ব লাগে সাৱটি? আৰে সিহঁতো যে মোৰেই সন্তান, তহঁতৰে ভাই, তেন্তে কিয় সিহঁতৰ তোমালোকে বনোৱা সভ্য সমাজত স্থান নাই? কিয় নাৰীয়ে বাৰে বাৰে হয় নিৰ্যাতনৰ বলি? আৰে সিহঁততো মোৰেই জীয়ৰী, তহঁতৰে ভনী। যি হৈছে তহঁতেই কৰিছ, মিছাতে কিয় মোৰ নাম দিছ? মানিছোঁ হে আই, বেলেগক দুখ দি আমিওতো সুখত থকা নাই। ইয়াৰ বাবে কিয় হৈছোঁ এনে কঠোৰ শাস্তিৰ সন্মুখীন? আমিওতো তোৰেই সন্তান, কিয় নকমে মহামাৰী? কিয় আমফান বোৱাই আনিলি? কিয় হৈছে অসমত ইমান বানপানী? সেয়াতো নহয় বানপানী, সেয়া তোমালোকৰ কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ ফলত হোৱা মোৰ চকু পানী। আমফান নহয় বলিয়া বতাহ, সেয়াতো তোমালোকৰ আজব কাণ্ড দেখি পেলোৱা মোৰ দীঘল